যিসকলৰ অভাৰৱেইটৰ বাবে অৰ্থাৎ শৰীৰৰ অতিৰিক্ত ওজন থকাৰ বাবে আঁঠুৰ বিষৰ সমস্যা হৈছে আৰু তেওঁলোকে কোনো ধৰণৰ এক্সাৰচাইজ কৰিব পৰা নাই ওজন কমাবৰ বাবে তেওঁলোকৰ বাবে আজি মই তিনিটা এক্সাৰচাইজ লৈ আহিছোঁ যি তিনিটা এক্সাৰচাইজ এখন চকীত বহিয়ে কৰিব পাৰিব যিহেতু তেওঁলোকে বেছি সময় থিয় হৈ থাকিব নোৱাৰে বা তলত বহিবলৈ অসুবিধা হয় ৱৰ্কআউট কৰিবৰ কাৰণে সেয়ে তেওঁলোকৰ বাবে চেয়াৰত বহিয়ে কৰিব পৰা তিনিটাকৈ ৱৰ্কআউট লৈ আহিছোঁ ভিডিঅ'টো শ্বেয়াৰ কৰি ছেভ কৰি ল'ব আৰু এই ৱৰ্কআউট কেইটা অভ্যাস কৰিব আপোনাৰ শৰীৰৰ ওজন কমাব পাৰিলে আপোনাৰ আঁঠুৰ বিষৰ সমস্যাৰ পৰাও আপুনি পৰিত্ৰাণ পাব ভৰি দুখন আগলৈ মেলি দিব হাত ওপৰলৈ উঠাব দেন 1 2 এটো হৈছে 1 নম্বৰ ৱৰ্কআউট 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 এইটো ৱৰ্কআউট কৰাৰ পিছত এতিয়া আমি কৰিম সেকেন্ডটো ৱৰ্কআউট সেকেন্ডটো ৱৰ্কআউট কৰিবলৈ আপোনাৰ হাত দুখন আকৌ ওপৰলৈ উঠাব লাগিব এইবাৰ আপুনি মাজলৈ আহিব লাগিব 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 এতিয়া কৰিম আমি 3 নম্বৰ ৱৰ্কআউট 3 নম্বৰ ৱৰ্কআউট কৰিবলৈ পুৰা সিধাকে বহি ল'ব হাত আকৌ ওপৰলৈ উঠাব এতিয়া 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 এই তিনিটা ৱৰ্কআউট 20 বাৰ কৈ আপুনি আৰম্ভণিতে এবাৰ কৰিব পিছত লাহে লাহে আপুনি এটো বঢ়াই তিনিটা সেট পৰ্যন্ত আপুনি কৰিব পাৰিব যিসকলৰ আঁঠুৰ বিষৰ সমস্যা আছে ভিডিঅ'টো শ্বেয়াৰ কৰি এই তিনিটা ৱৰ্কআউট দৈনিক অভ্যাস কৰক আপোনাৰ শৰীৰৰ ওজন কমাৰ লগে লগে আপুনি আঁঠুৰ বিষৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাব লগতে আপোনাৰ যদি সেই শৰীৰৰ অতিৰিক্ত ওজনৰ বাবে আপোনাৰ ডায়াবেটিস ফেটি লিভাৰ এনেকুৱা ধৰণৰ সমস্যা হৈছে তেতিয়া হলে সেই সমস্যাখিনি আপুনি নিয়ন্ত্ৰণত আনিব পাৰিব যদিহে আপোনাৰ ওজন কমাব পাৰে